আপোনালোকক স্বাগতম জনাইছোঁ লোকেল মুৰ্গী নিউজলৈ আৰু মই আজি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ বটিয়ামাৰী গাঁৱৰ ফুলাবাইহঁতৰ ঘৰৰ পথাৰৰ মাছ মজিয়া আৰু মই আপোনালোকক দেখাই যাম যে ফুলাবাইয়ে কেনেদৰে ধানৰ খেতি কৰে কিদৰে কৰে কেতিয়াৰ পৰা ধানৰ খেতি কৰি আহিছে আৰু ফুলাবাইয়ে মই শুনিব পৰা মতে গম পাইছোঁ যে ফুলাবাই ধান খেতি কৰাত বিখ্যাত জনপ্ৰিয়তা লাভ কৰিছে এই বটিয়ামাৰী গাঁৱৰ অঞ্চলত আৰু মই সেয়েহে আজি উপস্থিত হ'লোঁ ফুলাবাইহঁতৰ ঘৰত এই পথাৰৰ মাছ মজিয়াত আৰু মই কেমেৰা পাৰ্চনক ফুলাবাইয়ে খেতি কৰা পথাৰখন দেখাবলৈ অনুৰোধ জনালোঁ এইফালে দেখাই দিয়ক পথাৰ চথাৰ আছে এই সিফালে নহয় ইফালে নহয় এই ইখানে ইখানে ক'ত দেখুৱা তই দে এতিয়া মোক দেখাওঁ হয় ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু মই এটা আপোনালোকক বিগ ব্ৰেকিং নিউজ জনাবলৈ পাই সুখী হৈছোঁ যে এয়া চাওক ধুনীয়া ধুনীয়াকৈ ধানৰ খেতি কৰিছে ফুলাবাই এইখিনি পথাৰ আৰু এই পথাৰৰ মাটি ইমানেই সাৰুৱা যে সাৰুৱাৰ ফলত ধানবোৰ একদম মানে ক'লা ক'লা হৈ গৈছে সেউজীয়া দেখোঁতে ধানখিনি এই চশমাজোৰে ক'লা দে কোনো দেখা আৰু আজি মই আপোনালোকক সকলোকে দেখাই আছোঁ ফুলাবাইৰ ধানৰ খেতি আৰু সেই আছে ফুলাবাইয়ে অলপ মানে ধৰ সাৰ পাতি কিবা ঔষধৰ ব্যৱস্থা কৰি আছে মই খন্তেক পিছতে ফুলাবাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু ফুলাবাইৰ মানে মনৰ কথা ক'ম যে কেতিয়াৰ পৰা ধানৰ খেতি কৰিলে আৰু ইমান ধুনীয়াকৈ ধানৰ খেতি কৰিবলৈ মানে ক'ৰ পৰা শিকিলে ক'ত শিকি আহিছে আপোনালোকক খন্তেক পিছতে মই ফুলাবাইৰ ওচৰলৈ লৈ যাই আছোঁ আৰু আপোনালোকে চাই আছে এটা বিগ ব্ৰেকিং নিউজ এই আছে ধুনীয়া ধুনীয়া ধান এয়া ধান লগোৱা মাত্ৰ এমাহমান হৈছে আৰু তই এতিয়া কিয় ৰখি আছে পিছে পিছে যাই থাক না মই যাব লাগিব খাই দেখ এনেকৈ ক'লে বেয়া লাগে নাই এয়া চাব পাৰে মই লাহে লাহেকৈ যাই আছোঁ ফুলাবাইৰ ওচৰত কাৰণ ফুলাবাই ধৰ কামত ব্যস্ত হৈ আছে ধৰ মানে যেতিয়া যেতিয়া গেলি খং উঠিব পাৰেতো মই আৰু আজি আৰু ছেকেণ্ড টাইম আহিছোঁ সেইবাৰো মই আহিছিলোঁ গালি খালোঁ এইবাৰ যাতে গালি নাখাওঁ মই সেইকাৰণে অলপ মানে ভয়ো লাগিছে দিছোঁ আপোনালোকে চাব পাৰে ইয়াত ধুনীয়া ধান হৈছে মই দেখাই আছোঁ এয়া চাওক ক'ৰবাত আকৌ চিলি পাৰি বাৰু নহয় এয়া চাওক ধুনীয়াকৈ ধান হৈছে যে এটাও মানে পকাই ধৰা নাই ফুলাবাই মানে কি সাৰৰ ব্যৱস্থা কৰিছে ফুলাবাই যদি জনায় তেতিয়াহ'লে মই আপোনালোকক এই বিগ ব্ৰেকিং নিউজটো মই ক'ম আৰু আহক মই এতিয়া ফুলাবাইৰ লগত কথা পাতোঁ ফুলাবাই হয় মই জানিব পৰা মতে এইখন আপোনাৰে ধানৰ খেতি হেৰি মই মানে জানিব পৰা মতে এইখন ধানৰ খেতি আপোনাৰে আমাৰতো নহয় এই খেতি আমাৰ নহয় খেতি আপোনালোকৰ নহয় নেকি কাৰ দিছে কাৰ এই নগৈ নতুৰে পিছে ফুলাবাই এতিয়া কি কৰি আছা মই ধানত যে গজে সেই শাক বিচাৰিহে আছো হয় নেকি কোনে কৈছে তোক আমাৰ ধানৰ খেতি বুলি পেলাই নহয় মই গম পাইছোঁ মানে মই আৰু আমি আৰু বাতৰি কোৱা মানুহ আৰু মানে অলপমান কিবা গম পালে মানে ঘপকৈ আহি যাওঁ আৰু বাতৰি কোৱা আহি বুলি পেলাই এতিয়া মই শাক তুলি আছো মই কি আমাৰ ধান নহয় নহয় এই নগৈ নতুৰে খেতি এই নগৈ নতুৰ মাটিত মই শাক তুলি আছো হয় নেকি ধানৰ মাজত যে গজে সেই শাকহে বিচাৰি আছো মই কোনে যি কলাৰ বাতৰি দি পিছে ফুলাবাই বেয়া নাপাব যাওঁ বাৰু মই কৈছিলোঁ নেকি বেলেগ কাম কৰিবি বুলি সাংবাদিক হ'ব নোৱাৰিবি কোনে যি কয় মই হোৱাটছআপ গ্ৰুপটো মই ডিলিট কৰিমেই ভাই এই ৰাতি এটা দুটাটো মেছেজ আহে অ'ত বোলে চাদাতি মাহৰ ত'ত বোলে কিবা নাৰিকল চুৰ হ'ল তামোল চুৰ হ'ল একবাৰ তামোল চুৰ হোৱাৰ মই ফুলাবাইহঁতৰ ঘৰত আহিয়ে ফাৰ্ষ্টবাৰে গালি খাইছিলোঁ মই তেতিয়াই ভাবিছিলোঁ নিউজটো বাদ দিম বুলি কিন্তু নাই এতিয়া মই নিউজটো বাদ দিবও নোৱাৰোঁ এতিয়া বোলে এখন বোলে ফুলাবাইহঁতৰ পথাৰে নহয় এতিয়া নগেনহঁতৰ ঘৰৰ চিনি নাপাওঁ নহয় সেই তেৰিকে মই এনেই আহিলোঁ বন্ধ নকৰা কিয়